ভাল পোৱাৰ অভিমানী লেচেৰি। জাজিৰ বুকুত জাহ যোৱা দিন এটাত আমি কৃষ্ণচূড়াৰ ছাঁ গছকি ঢপলিয়াই আহিছিলোঁ লৰালিৰ পথাৰখনিলৈ। জোনাক বতলাৰ দিনৰ এজাক সুহুৰি সোঁৱৰণিৰ নৈ হৈ বৈ আহিছিল। বুকুৰ ভাজত ভাল পোৱাৰ লৰিয়লি, আজুককাৰ কামিজৰ জেপৰ এখন অচল টকাৰ সতে আমাৰ কথাবোৰো ক'ৰবাত ভাজ লৈ পৰি আছিল। অচিন বতাহ এজাকৰ সতে উৰি অহা ফুচফুচনিত সাৰ পাই উঠিছিল আমাৰ নিতাল মৰা দুপৰৰ উমানন্দ। কাৰোবাৰ বুকুত পাগলা দিয়াৰ হেঁপাহ। দোকাল টকা বৰষুণত তিতিছিল বামুণ পুখুৰীত বেপৰোৱা প্ৰেমিকবোৰ। শংকিত সময়ৰ আলি কেঁকুৰিত পিট পিতাই ফুৰিছিল কাৰোবাৰ বুকুৰ অবুজ দহিকতৰা। পুৰণি প্ৰেমিক চকুবোৰ বিচাৰি সকলোতে গুলজাৰ সময়, এক আৰণ্যক বিলাস। আমি ৰৈ ৰৈ গততৰ শেষ পৃষ্ঠা নপঢ়াকৈয়ে উভতি আহিছিলোঁ। আমাৰ বুকুত শিপা মেলি আঘোণৰ আবেলি, থোকা থোকে ভাল পোৱাৰ অভিমানী লেচেৰি।